নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰবাৰৰ বাবে আপোনালোকক মোৰ ইউটিউব চেনেল নিতাৰ সপোনলৈ। দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ'দে বৰষুণে ধেমালি আজলি সেই আবেলি পাখি মেলি যায় উৰি। সৰু সৰু হাতৰ মুঠিৰ মাজত তৰ্জনী আঙুলিটোত ধৰি ঠুনুক ঠানাক খোজেৰে আগুৱাই যাওঁ। নাই কোনো ভয়, নাই কোনো শংকা। আপোন পাহৰা হৈ তেওঁৰ আগত ব্যক্ত কৰি যাওঁ মনৰ ইচ্ছাবোৰ। যিজন থাকিলে দোকানৰ গোটেই পুতলাবোৰ নিজৰ নিচিনা লাগিছিলে। যিজন থাকিলে টপ টপকৈ পৰা ছালখনৰ ফুটাবোৰেও যেন অভাৱ অনুভৱ হ'বলৈ নিদিছিল। পিন্ধনত ফটা গেঞ্জি থাকিলেও চকুত যাৰ অযুত সপোন। নিজৰ প্ৰয়োজনবোৰক ত্যাগৰ চিতাত দাহ কৰি ঘৰখনক উজ্বলাই ৰখাজনেই দেউতা। জেপত থকা 10 টকীয়া নোটখন ৰিক্সাৱালাক নিদি, বেছি দূৰ নহয় অ', খোজকাঢ়িয়ে যাওঁ বুলি কোৱা মানুহজন মাংসৰ বাতিটোত দুটুকুৰা মাংস এৰি খাবলৈ মনে নাই অ', বহুত খালোঁ বুলি কোৱাজনেই দেউতা। নিজৰ সপোনবোৰক কলিতেই হত্যা কৰি সন্তানক এজোপা ডাঙৰ বৃক্ষৰ আকাৰ দিয়া সপোন দেখা মানুহজন। মাৰ সেউতাৰ সেন্দুৰকণক প্ৰতিপলে সন্মান জনোৱা মানুহজন। বয়সে বেমাৰে কোঙা কৰা মাক দেউতাকৰ শেষ সময়ৰ লাখুটিৰূপী মানুহজন। এৰা এওঁৱে মোৰ দেউতা। অফিচৰ পাৰ্টিত খোৱা মিঠাই চিঙৰাবোৰ একামৰো বেছিকৈ নাখায় তেওঁ। টিফিনত ভৰাই লয়। কয় হেনো ল'ৰা ছোৱালীকেইটাক এৰি কেনেকৈনো খাওঁ। ভোকত পেটটোৱে কলমলাই থাকিলেও গুৱাহাটীৰ ফুটপাথৰ ৰাস্তাত পোৱা সৰু দোকানবোৰৰ একাপ ৰঙা চাহ আৰু টেকেলি পিঠাটোৰেই সন্তুষ্ট হয় তেওঁ। আমি সৰু পৰিয়ালৰ সাধাৰণ ঘৰৰ সন্তান। অফিচৰ AC ৰুমত বহা দেউতাই যেতিয়া বন্ধ দিনত পথাৰৰ বোকা মাটিৰে ভাগৰ গৰমবোৰ পলুৱাই কান্ধত দুয়োফালে ধানৰ ডাঙৰ ডাঙৰ ডাঙৰি বান্ধি বাট কুৰি বাই বগাই যায়। বাৰিষা এক কঁকাল পানীত নামি হ'লেও লাঙি জালখিনি পাতিবলৈ যায়। ৰাতিপুৱালেই গৰু গাইকেইটা উলিয়াই লৈ গৈ পথাৰৰ বাকৰিখনকে সজায়। গোটেই বছৰৰ কষ্টৰ ফলত পোৱা শস্যবোৰলৈ চাই যেতিয়া দেউতাই এক শান্তিৰ নিশ্বাস লয়,
তেতিয়াই বুজি উঠো, এৰা এয়াই দেউতা। নিজৰ সপোনবোৰক চিতাত জ্বলাই উজ্জ্বল কৰি তোলা ঘৰখনৰ সম্বল, মাৰ সেউতাৰ ৰঙাবোৰ আৰু আমাৰ হাঁহিবোৰৰ আঁৰত থকা সূত্ৰধাৰজন। এয়াই দেউতা, আপোনাৰ মোৰ সকলোৰে।